ইয়া জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কবিতা আজিৰ কবিতা তাই। আজিৰ কবিতা তাই খোজকঢ়া চন্দৰী যায় দিঠকলে, আহিলে ওলাই খোজে খোজে নৱলৈলাস, অভিনৱ ছন্দ বিকাশ। কল্পনাৰ ফুলনিত সোণালী সপোন দেখি, অতদিন শুই থাকি যন্ত্ৰৰ গুমগুমনিত সাৰ পায়। দেখে আকাশেদি উৰি যায় যন্ত্ৰ বিমান, শুনে বাজে খৰ খৰণিৰে ৰেডিঅ'ৰ গান। খুলি থৈ সোণ খাৰু কংকণ, গাৰ পৰা মচি থৈ কুমকুম চন্দন। ৰেলৱে ট্ৰেইনৰ তৃতীয় শ্ৰেণীত উঠি বনোৱা সজোৱাৰ গাঁৱলৈ যায়, শাক ভাত খায়। মতা সাজ পিন্ধি তাই ফুকাৰিছে বিপ্লৱী বিকুল। কম্পমান আকাশৰ ইকুল সিকুল, ধূলিলৈ নামি যায় মাইনত নামি চাই, কাৰখানা ফেক্টৰীত ভুমুকিয়াই। সুন্দৰৰ ৰাজ্য দেখি থান বান, আজি কবিতাৰ অভিমান। কপালৰ গাঁঠি থোপাকৈ চকুত জ্বলাই তোলে এক নৱজ্যোতি। নতুন দিনৰ তাই নতুন পোচাক পিন্ধি আজি ৰূপৱতী। বাল্মীকিৰ দিনৰে তাই চিৰনবীনা, চিৰযৌৱনা, যুগাগ্ৰদূতী। নমস্কাৰ।